হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম আমাৰ ঘৰত ট্ৰেক্টৰ হাল বোৱা হৈছিলে। মানে কি ট্ৰেক্টৰ মানে বিচাৰি একেবাৰে মানে পূৰা হাবা ধৰি খাই ফুৰিছিলোঁ, কিন্তু ট্ৰেক্টৰ পোৱা নাছিলোঁ। কিন্তু অৱশেষত এখন ট্ৰেক্টৰ পালোঁগৈ। মানে ইমান বিচাৰি নাপাওঁ একেবাৰে মানে মাথা চাথা বেয়া হৈ গৈছিলে। মানে এই ট্ৰেক্টৰ নোপোৱা দেখি একদম বিচাৰি এখন অৱশেষত এখন পালোঁগৈ, আৰু সেইখনে আজিৰ পৰা বুঢ়া হৈছে। আৰু মানে ইমানে এইটো সময়ত মানে কি বিচাৰি পাবলৈ বহুত ট্ৰেক্টৰ কম মানে কেলৈ মানে আপোনাৰ প্ৰথম চাহ মাৰি আকৌ দ্বিতীয় চাহ মাৰিবলৈ কয় ন। প্ৰথম চাহ মাৰাৰ পিছত আকৌ সেইঘৰ যোনঘৰ মানুহে বোৱাই নাখায় সেইঘৰে আকৌ ইটো চাহ দুচাহ মাৰি দিব লগা। সেইকাৰণে মানে ট্ৰেক্টৰ হাজিৰি নোপোৱা হয়, মানে এইটো সময়ত পোৱা নহয় ট্ৰেক্টৰ। সেইকাৰণে ভাবিছোঁ মানে নিজেই এখন ল'ব লাগিব। অহা বছৰকৈ কিমানো নিব ট্ৰেক্টৰ বিচাৰি বাই ফুৰিব, আৰু সেইকাৰণে এখন আনিম মানে অহা বছৰকৈ এখন মানে নিজৰ খেতিটো কৰিবলৈ হ'লেও আনিম, গম পায়নে।
ইমানতে ভিডিঅ'ত ৰাখিছোঁ। আপোনালোকে যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কোনোবা যি নতুনকৈ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ বাই বাই।